No, no, no. ফুল মজা হৈছে হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই মিহি ব্লগছলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ বহুকেইদিন হ'ল মই মানে ভিডিঅ' দিয়া নাই। আজি বহুকেইদিনৰ মূৰত মই এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। আজি আহিছোঁ চমৰীয়া মানে এখন মানে পাৰ্ক আছে, অহা নাই মানে আজি তেনেকৈ আহিলোঁ আজি পাৰ্কখনত। বলক আমি পাৰ্কখনত যাই আছোঁ বলক। গাইজ আহি পালোঁ পাৰ্কখন, এইটো হ'ল চমৰীয়াৰ সত্ৰটো। চমৰীয়াৰ সত্ৰটো যদি আপোনালোকক লাগে মই এটা ভিডিঅ' বনাই দি দিম সত্ৰটো। আৰু এইফালে পাৰ্কখনত যাই আহিছোঁ এতিয়া আমি। তো গাইজ পাৰ্কখনৰ ভিতৰত আহিলোঁ এতিয়া আমি, আহি ৰেডি এতিয়া ভিতৰত চাওঁ অলপমান ক'ত কি আছে কি নাই। মানে বহুকেইদিন হ'ল মানে কহয় মানে ফুৰিব চুৰিব যাওঁ নাই, আজি বহুকেইদিনৰ মূৰত আহিলোঁ ভিতৰত। চিন্তা নাই পহৰ কৰি দিলোঁ, আহি ভাল লাগছি। এটা মানে ওপৰ পেৰ চেচেৰি আহিলে আৰম্ভ কৰিলে ইমিকে আছে এটা গেছি ওপৰত। অ' ভাই লাইন লাগছি, মই কিঠান পাম এই ভাঙি নেপেলাবি ভাই, ভাঙি নেপেলাবি, ময়ো যাই আছোঁ ওপৰত। নাযায় খচেঙা অ' যাব পাৰিম না সন্ধি, মই যাব না সন্ধি। এ গাই নাযায় ভাই, সৰু চলিৰ কাৰণেহে বেষ্টাৰ মানে। ডাঙৰ চলি মানে উঠিলে মানে ইমান এটা ভাল নহয়, সৰু চলিৰ কাৰণে বেষ্ট হয় ইমান। মানে এনেই অলপমান ফূৰ্তি কৰিলোঁ আৰু ইটোক নাচাই গিয়া কেঁচুৱা হৈছে। দুটাৰ মচনচা চনচা পুৰা একদম। অ' মোৰ বাপ, এইবাৰ জুলি আগা পিছা কৰিম ৰ অলপমান। আমি ইফালে দুটা আৰু ইটো ফালে এটা ডাংচি কিবা কৰি ডাংচি পাঞ্চি বাৰো উঞ্চি বাৰো চাংচি যাওঁ। অ' ভাই আহিবা দিও মাথা ঘূৰাই। অ' ভাই মোক একেলগে বমি আহিছে No, 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 no. মানে গোটেইখিনি ভালেই, অলপমান সৰু হয়, এৰিয়াটো সৰু হয়। মই অলপ চাইডে যাই আছোঁ, সিহঁতে মানে একেবাৰে একদম কিবা ঝোলা দি আছে একদম। পাৰ্কখন অলপ সৰু, মানে সৰু হ'লেও মানে ভাল লগা আৰু জেগাখিনি ভাল লগা, সৰু চলিৰ কাৰণে বেষ্ট। আৰু আমিও আহিব পাৰোঁ এনেই অলপ ইয়াতে বহাৰ কাৰণে চেয়াৰ টেয়াৰ বনাই থৈ দিছে বঢ়িয়াকৈ। মানে কিবা এটা ভাল লাগে আৰু আহি পেলাই কিবা এটা ভাল লাগে। আৰু এণ্ট্ৰি ফিজ মানে 10 rupees, 10 টকাকৈ লয় এণ্ট্ৰি ফিজ, বেছি নহয় 10 টকা। আপোনালোকেও আহিলে আহিব পাৰে ইয়াতে, বেছি দূৰত নহয়, চমৰীয়াত হয়। চমৰীয়াত সত্ৰটোৰ ওচৰতে একদম লগালগিয়ে হয় বুলি ক'ব পাৰে। মানে আহিলে আৰু আহিব পাৰে, ভাল লাগে জেগাখিনিও। আৰু এইটো হাঁহটো মানে ভাংব আৰু যিনো মতন লৈছি। অ' ভাই সৰু চলিৰ কাৰণে হয় ভাই, ই পুৰা একদম হাঁহত উঠি পুৰা একদম ই মচ লৈ আছে। আমি কিহত মচ ল'ম? একবাৰ এখানতে একবাৰ চেচেৰি আহোঁ নাই কি কয়? মই একবাৰ এখানতে চেচেৰি আহোঁ, ইয়াতে ধূলি আছে, মই এখানত একবাৰ যাই আহোঁ ৰ'ব। মানে আৰু ফুল মজ লৈ আছে। অ' ভাই ই মানে জুতি লৈছে আৰু মানে পাৰ্কত ফুল জুতি লৈছে একদম। কি হৈছে চা? ত' পাৰ্কখনক মই এটা আপোনালোকক 360 ভিউ এটা দেখাই আছোঁ আপোনালোকক ৰ'ব। আৰু ইটোফালে
সেনেকৈ বহিও থাকিব পাৰিচোন দে আৰু একলা দেখিলে ইমান এটা ভাল নালাগে লগত যদি কাৰোবাৰ এটা থাকিলে অলপ ভাল লাগিল হয় তথাপিও समझ रहे हो समझ रहे हो ना চাচোন চা সিহঁতৰ ফটো মাৰা মচন ই ওপৰত এটা প'জ দি আছে আৰু ই ফটো মাৰি আছো চা বাগেৰি ফটো মাৰি আছে ই একদম। মানে আৰু আজিকালি আৰু কি হৈছে গম পাইছে না ফটো উঠাটোৰ কাৰণে উঠাটোত থাকি মানে ফটো যাই মাৰব তাৰ মাৰাটোৰ প'জটোহে চাবা মানে একদম চাবাটো ভাল লাগি যায় গম পাইছে না আপোনালোকে ইয়াত চাচোন চা এতিয়াও কেনে প'জ দি আছে আৰু এটা পাছাই দি চাচোন চা পাছাই দি ইও গেছি আৰু ইফালে দলংখনৰ ইফালে আহিলে অলপমান আৰু ইফালে পুলটোত মাছ থাকিব নে কিবা বেলেগহে থাকিব একদম আৰু ইয়াক খালি কি ফটোই মাৰি থাকিব লাগে মোক কি ফটোগ্ৰাফাৰ পাইছে মোক কি ভাড়া দি আনছা ভাড়া দি আনছা তো গাইছ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত আকৌ লগ পাম নেক্সট ভিডিঅ'ত তো গাইছ ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গাইছ বাই বাই